গাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে। গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভা দিৱসৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ গাঁৱতে দুখন বেডমিণ্টন কোৰ্টো হ'ব, চবেই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক। থেংক ইউ। আজি ভেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে। গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ গাঁৱতে দুখন বেডমিণ্টন কোৰ্টো হ'ব, চবেই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক। থেংক ইউ। আজি ভেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে। গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ গাঁৱতে দুখন বেডমিণ্টন কোৰ্টো হ'ব, চবেই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক। থেংক ইউ। আজি ভেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে। গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ গাঁৱতে দুখন বেডমিণ্টন কোৰ্টো হ'ব, চবেই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক। থেংক ইউ। আজি ভেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে। গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ গাঁৱতে দুখন বেডমিণ্টন কোৰ্টো হ'ব, চবেই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক। থেংক ইউ। আজি ভেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে।
গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া, বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ কামকে দুখন বেডমিণ্টন কোৰ্টো হ'ব, সবাই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক কি ক'ব আজিৰ দিনটোত? হা হা যুৱ প্ৰজন্মক কি যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক। থেংক ইউ, থেংকছ। আজি ভেৰগাঁৱত আহিছোঁ, আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে। গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে। আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি আমি উন্মোচন কৰিলোঁ একেলগে, আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া, বেহগাঁৱৰ কাৰণে ভাল কথা। ইয়াত ভাল ভাল কাম হওক, ভাল ভাল অনুষ্ঠান হওক, আৰু পবিত্ৰ কামকে দুখন বেডমিণ্টন কোৰ্টো হ'ব, সবাই খেলক। যিহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে, চ' তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হওক, আগবাঢ়ি যাওক, সেইটো কামনা কৰিছোঁ। যুৱ প্ৰজন্মক কি ক'ব আজিৰ দিনটোত? হা হা যুৱ প্ৰজন্মক কি যুৱ প্ৰজন্মক সেই ধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত, তেতিয়া তেওঁলোক আগবাঢ়ি যাব। বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে, তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা, যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব, পঢ়িবলৈ চেষ্টা কৰিব, সেইটো বিচাৰিছোঁ। সকলো আগবাঢ়ি যাওক।